লৈ আছা লিখাৰ মাত্ৰ কিয় ল'বা তুমি তোমাক কোনে অধিকাৰ দিলে 300 টকা ল'ব মানে লিখাৰ মাত্ৰ 20 টকাহে দিব লিখাৰ মাত্ৰ 20 টকাহে লৈ যা তুমি 300 টকা লৈছা এতিয়া ক'ত লৈছো খুজি আছে তোমালোকৰ না বেংকে ৰাখিছে তুমি বেংকৰ দালাল হয় নেকি তোমালোকে দালাল তুমি নহয় তুমি বেংকৰ দালাল হয় নেকি নে তোমাক মেনেজাৰ ৰাখিছে মেনেজাৰ ৰাখা নাই তুমি 300 টকা কিয় ল'বা কিয় ল'বা মানে 300 টকা কিয় ল'বা দালাল বিয়া উঠা যা তেতিয়া মই মানিম চৰকাৰ অফিচত দালাল বিলা বহাই দেখা তোমাক অথৰিটি কোনে দিছে অথৰিটি কোনে দিয়া নাই মোক তেনেহ'লে তুমি 300 টকা কিয় ল'বা ভুল কৈছা সৰু এটা বুজি পাইছা তুমি 300 টকা কিয় ল'বা তুমি কোন হয় তোমাক কোনে ৰাখিছে কোৱা মোক কোনেও ৰখা নাই তেনেহ'লে তুমি 300 টকা কিয় ল'বা মই পাব্লিক হয় মাত্ৰ তেনেহ'লে 300 টকা আমি খুজিলে কিমান পইচা লৈছে আপোনাক লোৱা নাই কিমান খুজিছে কিমান খুজিছে 300 খুজিছে কেৱাসি খুলি দিব কেৱাসি আপোনাৰ লক হৈছে মানে পাছবুক লক হৈছে কেৱাসি কৰি দিয়াৰ কাৰণে 300 টকা খুজিছে কোনে খুজিছে কিয় কাৰণে মানে ইয়াতে যদি নিজে কেৱাইচি দিব বহুত দিন লাগে 4 মাহ 1 বছৰলৈকে 3-4 বাৰ কেৱাইচি দিব লগা হয় বেংকৰ পৰা অথৰিটি আছে আপোনাৰ অথৰিটি নাই আমি কিবা কৰোঁ বাহিৰত কিন্তু যদি বেংকত এইবিলাক নকৰে কিয় দম দিয়া কেৱাইসি 300 টকা কিয় কাৰণে লাগে কেৱাইসি কাৰণে 300 টকা লাগে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ডিমাকুচি শাখাত প্ৰথমতে ক'ব লাগিব ইয়াতে গ্ৰাহক যথেষ্ট আৰু ইয়াতে ষ্টাফ খুব কম আৰু গ্ৰাহকৰ সমস্যা অনুপাতে বেংকৰ ষ্টাফে কিন্তু বিশেষ সেৱা আগবঢ়াব পৰা নাই সেৱা আগবঢ়াত তেওঁলোকৰ সম্পূৰ্ণ ফেইলাৰ হৈছে আৰু তাৰে সুযোগ লৈ এছাম দালাল শ্ৰেণীৰ লোকে ধনৰ বিনিময়ত সহজ সৰল গ্ৰাহকক ঠগোৱা আমাৰ পৰিলক্ষিত হৈছে গতিকে এই কাৰ্যক আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰেই এই বেংকৰ ভিতৰত বা বাহিৰত যি দালালি বা ঠগ প্ৰবঞ্চকৰ যি কাণ্ড সেয়া বন্ধ হ'ব লাগে আৰু দ্বিতীয়তে বেংকৰ যিবিলাক কৰ্মচাৰী আছে কৰ্মচাৰীসকলে এই অঞ্চলৰ সহজ সৰল গ্ৰাহকক উপযুক্ত সেৱা আগবঢ়াব লাগে আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ সহজ সৰল অশিক্ষিত গ্ৰাহক ইয়াতে আহি ভিৰ কৰে কিন্তু কেৱাইচি বা তেওঁলোকৰ বিভিন্ন ধৰণৰ ওজৰ আপত্তি সময়মতে সমাধান কৰাত কিন্তু বেংক কৰ্মচাৰী সম্পূৰ্ণ ব্যৰ্থ কেৱাইচি এটা খুলিবৰ কাৰণে এটা বছৰ দিন ধৰি এজন সহজ সৰল গ্ৰাহকে কিন্তু দৌৰিব লগা হয় গতিকে এয়া অতি দুৰ্ভাগ্যজনক আৰু তেওঁলোকে ভাল যে এটা ব্যৱহাৰ কৰিব লাগে সেইটো তেওঁলোকৰ কিঞ্চিত কাণ্ড জ্ঞান নাই বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কালি আহক পৰহি আহক ডেটৰ পিছত ডেট হিন্দী চিনেমাৰ লিখিয়াকৈ সানি দেওলে যেনেকুৱাকৈ ডেট কে বাদ ডেট তাৰিখ পে তাৰিখ এনেকুৱাকৈ সময় দিয়ে তথাপিও কিন্তু এটা কেৱাইচি খুলিব সক্ষম নহয় গতিকে এই কাৰ্যৰ কাৰণে আমি বেংকৰ কৰ্তৃপক্ষকো ধিক্কাৰ দিছোঁ আৰু তেওঁলোকৰ ওচৰত দাবী জনাইছোঁ তেওঁলোকে হয় ষ্টাফ বঢ়াওক আৰু নতুবা যিখিনি ষ্টাফ আছে তেওঁলোকে উপযুক্ত সেৱা গ্ৰাহকক প্ৰদান কৰক যাতে এটা সহজ সৰল অশিক্ষিত গ্ৰাহকে কেৱাইচি খোলাৰ নামত তেওঁলোকে বছৰ দিন ধৰি তেওঁলোকে দৌৰিব লগা নহয় গতিকে আমি চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আৰু আজি খুব দুৰ্ভাগ্যজনকভাৱে আমি এটা ঘটনা ইয়াতে পৰিলক্ষিত হৈছে যে আমাৰ এজন সচেতন ব্যক্তি তেওঁৰ সাধাৰণ এটা সমস্যাৰ কাৰণে বেংকৰ কৰ্তৃপক্ষক ওজৰ আপত্তি জনোৱাত বেংকৰ কৰ্তৃপক্ষ আৰু বেংকৰ ষ্টাফে কিন্তু তেওঁক দুৰ্ব্যৱহাৰ কৰিছে গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ বেংকৰ কোনো কৰ্তৃপক্ষ বা কোনো ষ্টাফে কোনো গ্ৰাহকক তেনেকুৱাকৈ মিছবিহেভ কৰিব নোৱাৰে দুৰ্ব্যৱহাৰ কৰিব নোৱাৰে আৰু যদি তেনেকুৱাই কৰি থাকে আমি উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিম গতিকে আজিৰ তাৰিখক তেওঁলোকক আমি সকীয়নি দিব বিচাৰিছোঁ কোনো সহজ সৰল গ্ৰাহকক তেওঁলোকে যাতে কোনো ধৰণৰ আতিশায্য অত্যাচাৰ নকৰে দুৰ্ব্যৱহাৰ নকৰে তাৰ কাৰণে তেওঁলোকক সাৱধান কৰি দিলোঁ আৰু লগতে তেওঁলোকে ভাত খোৱাৰ নামত বা জলপান খোৱাৰ নামত তেওঁলোকে আধা ঘণ্টা সময় এনে গ্ৰাহকক ৰখাই থৈ দিয়ে কিন্তু RBIৰ ৰুল মতে তেওঁলোকে কোনো গ্ৰাহকক কোনো অজুহাতত ৰখাই থাকিব নোৱাৰে গতিকে এই ক্ষেত্ৰতো তেওঁলোকে কিছু সচেতন অৱলম্বন কৰিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ